হেল্ল' গাইজ, মোৰ এজটোনো অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি ওলাইছোঁ, বা আৰু মই দুজনী দেখিছে চৰাইদেউ সাপেখাতি এখন গাঁওখনৰ নাম নাজানো বাৰু। তাত বা লগৰ এজনীৰ ৰিং চেৰিমনি আছে, তালৈ আমি গৈ আছোঁ। ব্লগটো শেষলৈকে চাব। তাত আমি গৈ কেনেধৰণেনো বিয়া আয়োজন কৰিছে সকলোবোৰ দেখাম, লগতে আমিও যাম। এতিয়া আমি বিয়া ঘৰ পাইছোঁহি। বিয়াখনো কেনেধৰণে হৈছে সকলোবোৰ দেখাইছোঁ আপোনালোকক। ভিতৰলৈ সোমাইছোঁ, সকলোবোৰ দেখাই আছোঁ ভিতৰলৈ গৈ পিনি। এইয়া কইনা ফুল হয়, ধুনীয়া লাগিছে দেই চাই। কইনাজনীকে এবাৰ দেখাই দিওঁ। চোৱা মেহেন্দিখিনি চাওঁ এইবাৰ। মই যে কৈছিলোঁ বাৰ লগৰ বিয়া খাবলৈ আহিছিলোঁ, এই তাই ওলাই লওক বুলি ইমান দেৰি ৰৈ আছিলোঁ, মেকআপ কৰি আছিলে। আৰু এই তাই হৈছে মেকআপ কৰা। ক'ত ঘৰ আপোনাৰ? অঁ, সোণাৰী হয়। যদি আপোনালোকক লাগে কণ্টেক্ট কৰিব পাৰে দেই। এবাৰ ধুনীয়া লাগিছে। ক'ত বিয়া হ'ব আপুনি কৈ দিয়ক। মই সোণাৰী বেঙেনাবাৰী। সোণাৰী বেঙেনাবাৰী বিয়া হ'ব, ঠিক আছে। এইফালে দৰা পাইছেহি, জোৰোণ দিবলৈ অহা। আপোনালোকক দেখাই আছোঁ। কইনা ঘৰে দৰা আদৰিবৰ কাৰণে ৰেডি হৈ আছে, তাহাঁতৰ নিয়ম কৰিব। এইফালে দৰা এইবিলাক দৰা ঘৰৰ মানুহ আহিছে, বহুতকেইজনে আহিছে, 30-40জনমান আহিছে। যিমানটো পাৰোঁ নিয়মবিলাক দেখাই গৈছে, আপোনালোকে চাব। নমো নমো কৰিছে আকৌ।